তো ময়ো তেতিয়া নাছিলোঁ, মেডিকেলত আছিলোঁ তেতিয়া। মানে মোকো এনেকুৱা মাতিছে যে তুমি ক'ত থাকা তেনেকৈ কৈছে, তুমি ক'ত থাকা তুমি এতিয়া ইমিডিয়েটলি আমাৰ অফিচত আহি যোৱা বুলি কৈছে। তেতিয়া মই কৈছোঁ কোন হয় বুলি কৈছে। তো আমি উইমেন জাষ্টিছ হয়। তো ঠিক আছে বাইদেউ কিবা কাম আছে নেকি? তাৰপিছত কৈছে তোমাৰ পৰা এটা কেছ থাকি গ'ল, তুমি এতিয়াই আহা। তাৰপিছত মই বাচ্চাক মোৰ বাইদেউৰ ল'ৰা আছিলে মোৰ তাত, তেতিয়া মই তাক এৰি থৈ অফিচত গ'লোঁ। তেতিয়া মানে মোক সুধিছে তুমি ছাপ্লায়াৰ হয় বোলে। তো মই ছাপ্লায়াৰ হয়, তো কিহৰ ছাপ্লায়াৰ ন, ময়ো জানিবলৈ উচিত হয় এইটো। মানে মই কৈছোঁ মই মানে তুমি বোলে ডিমাপুৰত ছোৱালী লৈ গৈছা, তো কোন কোন ছোৱালী লৈ গৈছে তাৰপিছত মোক সুধিছে আৰু কোন কোন ছোৱালী লৈ গৈছে তুমি চিনি, আৰু মইতো ছোৱালীহঁতকতো চিনিয়ে নাপাওঁ, মই বাকী ছোৱালীক চিনি নাপাওঁ। তো মোৰ কথা কেনেকৈ বা ওলালে, আৰু ল'ৰা মই কৈছোঁ সিহঁতৰ আগত যদি প্ৰুফ আছে তো লৈ আনক, এইটোও মই কৈছে। তেতিয়া সিহঁতে প্ৰুফো দেখা নাই নেদেখায়। তেতিয়া মোক পূৰা মাৰিছে, পূৰা হাত চাত এইবিলাক চব, আৰু মই পূৰা মাথা ঘূৰি বাঁহৰ দি মাৰিছে আমাক। অঁ তেতিয়া বিউলেট কৈছে তোমাৰ মুখৰ পৰা একো কথা নোলালে তোমাক এতিয়াই মাথা কাটিখিনি ইয়াতে ভৰাই থৈ দিম আৰু কেছ দি দিম, তেনেকুৱা কৈছে। যদি বিউলেট বেবী আৰু চবেই মাৰিছে মোক, মই ইমান নামটো নাজানো। তাৰপিছত এইটো লাভলি বুলি চিনি পাওঁ। এতিয়া তেন্তে চবেই মাৰিছে, মানে যোনটো তাত থকা 4জন আছিলে তেন্তে মাৰিছিলে হা। এতিয়া মানে মই কৈছোঁ আপোনালোকে যে মাৰি আছে মই একো প্ৰুফ দিব নোৱাৰি, প্ৰুফ নাই মোৰ তাত। যদি প্ৰুফ থাকিলেতো একো নাই, মোক মাৰিব পাৰে। তো মই কৈছোঁ আপোনালোকে যদি সিহঁতে ইমান যদি কিবা ছোৱালীৰ মান কিবা ৰাখি থয়, তেতিয়া ছোৱালীহঁতক মান ৰখা নহয়, এতিয়াতো ছোৱালীকে জনাজাত। আমাৰ ছোৱালীৰ কি ইজ্জত আছেনো এতিয়া? অঁ ছ'চিয়েল মিডিয়াত আৰু চবেই এতিয়াতো শ্বেয়াৰ কৰি আছে মানুহবিলাক, আৰু এইটোতো মই মানে অলপ বেয়া পাইছোঁ। আৰু মই নিজেই ভাবিছিলোঁ যে এইটোতো মই সিহঁতৰ কিবাতে কেছটো দি দিলোঁ। এইটো বিয়লেটে মাৰিছে আমাক, আৰু ইমানটো কিবা হৈ গ'ল। মই সেইটো কাৰণে মই তাক এনেকৈ হৈছে তাৰ নিজৰ কিবা পইচাৰ ধান্দা কিনি মোক এনেকুৱা কৰিছে নেকি, তেনেকুৱাও মই ব্লেম কৰিছোঁ তাক।